গুড মৰ্নিং আৰু এই ৰাতিপুৱা এইখিনি ফুলখিনি চাওকচোন ফুলখিনি চাই থাকিলে কিবা এটা ভাল লাগে মন মায়ে ইমান কষ্ট কৰি লগায় এইবোৰ কঁকাল চকাল বিষ হয় তথাপিও লগাই থাকে এইটো চাওক হালধীয়া ফুলটো ভাল লাগিছে কিবা ফুলটো দেখিছে নাই এইপিনে তুলসী আছে এইপিনেও তুলসী 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 চাই ফুল আৰু এইটো লাইনতো আছে কেইটামান ফুল বেলেগ বেলেগ টাইপৰ ফুল এয়া লগাইছে কিন্তু মই আগতেও মাজে মাজে দেখুৱাইছোঁ আপোনালোকক বাৰু চাওক আকৌ এবাৰ চাওক এইজোপাও তুলসী তুলসী থাকিলে ভাল বুলি কয় আজি ৰ'দটো ওলাইছে দেখিছে নাই ৰ'দ হৈছে ৰ'দ ঠাণ্ডা দিনৰ ৰ'দটো ওলালে ভাল লাগে নেকি হেল্ল' আৰু নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তই গুৰ কাটি আছ যে কেলে ৰাতিপুৱা গুৰ কাটিছোঁ কেঁচা মিঠৈ বনাম মই আজি কেঁচা মিঠৈ বনাম আজি মানুহক চাহ খুৱাম বুলি ভাবিছোঁ কিবা কিবি লগত লৈ আজি পিঠাগুড়িৰে আমাৰ কেঁচা পিঠাগুড়িৰে অকণমান কিবা কিবি আৰু ইনগ্ৰিডিয়েণ্টছ কেইটামান দি ভালকৈ ভাবিছোঁ আৰু ভালেই হ'ব আৰু মানে তেনেকৈ খুৱাম বুলি ভাবিছোঁ কিবা কিবি লগত লৈ আৰু মই নিজে বনোৱা ঘৰত বনোৱাটো এই বস্তুটোৱেই দিওঁ আজি সহজ বস্তু এটা এনেকৈ ভাবিলোঁ এইবোৰ ইনগ্ৰিডিয়েণ্ট তাৰ কাৰণে মই এই পিঠাগুড়ি আৰু আছে 1 কেজি কেঁচা পিঠাগুড়ি কেঁচা দেই মানে হেৰি কিনি আনিছোঁ দোকানৰ পৰা সেইটো কেঁচা পিঠাগুড়ি 1 কেজি লৈছোঁ এতিয়া আৰু আছে লাগিলে আৰু বনাব তাৰপিছতে মই কি দিম বেলেগ চিন্তা কৰিছোঁ গুৰটো দিম হা চেনি মিক্স কৰি মানে চেনি পিচি থৈছোঁ এই চেনি 1 কেজিমান পিচি থৈছোঁ এই 1 কেজি মানে সমানে লাগে পিঠাগুড়ি যিমান মিঠাটো সিমান কিন্তু মই গুৰ দিম যে সেইটো কাৰণে মিঠাটো বেছি হ'বলৈও নিদিওঁ এটা নিয়মত দিম কেঁচা গাখীৰ লাগিব তাৰপিছত এইখিনি দিম চাবি দেই কি দিম এইটো হ'ল কেঁচা নাৰিকল ৰুকি দিলোঁ ডাব নাৰিকল সৰু সৰুকৈ কাটি দিছোঁ তাৰমানে অকণমান টান এটা লাগিলে ভাল লাগিব এই অকণমান চব কোমল যে এইখিনি কাজু অলপ ভাঙা কাজু তাকে আৰু অকণমান ভাঙি দিছোঁ এইখিনি কেঁচা নাৰিকল মিহি মিহিকৈ কাটিছোঁ এইটো কিচমিচ কিবা এটা কামত ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ এইটো পাউডাৰ গাখীৰ মিলাই দিম কিহত কিমান লাগিব সেইমতে দিম আৰু এইটো ঘি দিম এইটো আচল ইনগ্ৰিডিয়েণ্টছ এইটো ঘিটো এইটো ঘিমিলি নকয় ইমান ঠাণ্ডাটো সিহঁতি গোট মাৰি নাথাকে নহয় দেখিছ নাই আধা গোট মাৰি থাকে কিছুমান ঘিটো তোৰ ঠাণ্ডা দিনত এনেকৈ হেৰি কৰি থাকিব লাগিব উলিয়াই থাকিব লাগিব নিজে থাকি সেইটো নালাগে কিন্তু পিয়ৰ ঘিবিলাক সেইখিনিৰে মই এইটো কৰি যাম পিঠাগুড়িখিনি 1 কেজি পিঠাগুড়িয়ে ইয়াত ঢালি দিম ইমানখিনি বনামি লাগিব 20-25টামান হ'লেই হৈ যাব যদি নহয়গৈ আৰু আছে নহয় পিঠাগুড়ি আকৌ বনাম এতিয়া এইখিনিয়ে বনাওঁ বেছিকৈ বনালেও আকৌ বোৰ কেঁচা পিঠাগুড়ি যে বেছিকৈ থৈ দিব নোৱাৰি এতিয়া ইয়াতে এই গোটেই বস্তুখিনি ইয়াত মিলাই দিওঁ যিমানখিনি আছে চব দি দিওঁ আমি চব দি দিম বুলিয়ে মই চিন্তা কৰি লৈছোঁ চব দি দিম আমি এই কেঁচা পিঠাগুড়ি মিঠৈটো আমাৰ সভাত বনায় ভকতসকলে বা আইসকলে সেইখিনিত এইবিলাক নিদিয়ে আৰু ঘি চেনি হেৰি গুড় এইবোৰেই দিয়ে তাৰপিছত মই বগিবা আৰু এইবোৰ নিজেই চিন্তা কৰি এনে কিবা এটা বোলো দি দিলে ভাল হ'ব বুলি ভাবিলোঁ অকণ বেলেগ ধৰণে বনাওঁ সেইটোকে গাখীৰো ঢালি থৈ একদম চব এইবোৰ শুকানে খুব ধুনীয়াকৈ মিলাই ল'ব লাগিব প্ৰথমতেই একদম শুকানে দিলোঁ পুৰাকৈ শুকানকৈ সিহঁতক মিলাই লওঁ আগতে তাৰপিছত যিমানখিনি বস্তু লাগিব সেইখিনি মই দি নিজে চিন্তা কৰি দি থাকিম আৰু এতিয়া এই শুকান গাখীৰ দিয়াৰ কাৰণে কি হ'ব জানোনে নাই মই এই এনেই ঘৰত কৰি খাইছোঁ অলপকৈ বৰ ভাল পাওঁ দেখোন
কিবা পেৰা নিচিনা হয় খালি পেৰাবোৰ অকণ ভাজিব লাগিব নহয় এইটো ভাজিব নালাগে এইটো একদম কেঁচা ৰাখিব নোৱাৰি খালি একেদিনা বা ঠাণ্ডা দিনত দুদিনতে খাব লাগিব আৰু তেতিয়াতো লগে লগে কৰি খোৱা বস্তু কাৰণ গাখীৰটোতো সাধাৰণতে থৈ দিলে ইমান নাথাকে নহয় সেইটো কাৰণে তাৰপিছত এইখিনি দিলোঁ নহয় এইখিনি অকণ মিলাই লৈছোঁ এইখিনি মিলাই লৈছোঁ খুব ভালকৈ গাখীৰখিনি নিমিলিব যে সেইকাৰণে গাখীৰ দুইটা হাতেই কৰিব লাগিব হাত চাত ভালকৈ ধুই লৈছোঁ নহয় গা ধুইটো আহিলোৱেই যিহেতু মানুহক খুৱাম চাহ অকণমান আজি খুৱাবি ন আজিয়েই নহ'লে এইটো আৰু পুৰণা কৰি নোখোৱাওঁ নহয় এইবোৰ থ'বলৈ কেঁচা বস্তু নথওঁ এই গোটেই চেনিখিনি দি দিওঁ গোটেইখিনিয়ে দিওঁ এইখিনি লাগিব মিঠাটো অকণমান লাগে কম মিঠা হ'লে অকণমান হেৰি হয় মানে ইনগ্ৰিডিয়েণ্টছবিলাক মানে যিবিলাক বস্তু দিব লাগিব সেইবিলাক নিয়মমতে দিলে বস্তুটো পাৰফেক্ট হয় খাবলৈ ভাল হয় তেতিয়া খাবলৈ এনেও এইটো আমাৰ অসমীয়া মানুহবিলাকে এই বস্তুটো এনেও ভাল পায় এই প্ৰসাদত যদি কেতিয়াবা মিঠৈ দিয়ে আমাৰ নামঘৰটো যদি কেতিয়াবা মিঠৈ দিয়ে নহয় এটা এটাকে দিলে আমি মানে চাই থাকোঁ থাকিবনে নাই আকৌ এটা দিব নেকি এনেকে এনেকে চিন্তা কৰি থাকোঁ ইমান ভাল লাগে তাৰপিছতে মই এনেকৈ ভাবোঁ আৰু এতিয়া আগতে নামঘৰত দিলে মানে আৰু আমাৰ প্ৰসাদবিলাকত দিয়ে নহয় কেঁচা মিঠৈ কেতিয়াবা কেতিয়াবা তেতিয়া দিলে মই মোৰ ভাব আৰু ভাল লাগে এই বস্তুটো দেখোন আৰু থাকিব নেকি আৰু দিব নেকি কেতিয়াবা কেতিয়াবা নামঘৰত আমাৰ গোপিনীসকলৰ মাজত সেই শৰাই খাই থাকি যায় নহয় তেতিয়া আকৌ এটা এটা দিয়ে নহয় সিফালে দি থাকিলে আমি ভাবোঁ কি আমাৰ ফালে থাকিবগৈ নে নাই আকৌ দি আছে তো ইমানকৈ দি আছে এইফালে থাকিবগৈ নে নাই তাৰপিছতে আৰু থাকে দেখোন সবলকৈ হয় তেওঁলোকেও খুব হিচাপ কৰিব জানে আচলতে তেখেতসকলে এতিয়া আমি ইয়াত কি দিব লাগিব এই বস্তুটো ঘি দিম ঘি অলপ বেছি দিম মই টেষ্টটো ভাল হ'বই আচলতে ঘিতে বনাব লাগে মই গাখীৰো দিম যে ঘি যিমান দিছোঁ দি দিছোঁ আৰু ঢালি দিছোঁ ঘিটো দিমেই আৰু লাগিলে আৰু দিম পিছত এতিয়া এইখিনিয়ে দি লৈছোঁ তাৰপিছত আকৌ মিলাম এইখিনিটা ঘি দি মিলোৱাটো মানে ইকুৱেল হ'ব লাগিব সমান হ'ব লাগিব গোটেই বস্তুবিলাক মানে প্ৰপৰ্চনটো মানে অনুপাতটো ঠিক হ'ব লাগে আৰু যিটো অনুপাতত দিব লাগিব সেই অনুপাতটো ঠিক হ'ব লাগে মিহিকৈ কাটি লোৱা গুড়খিনিও মই ইয়াত দি দিছোঁ মিহিকৈ কাটি লোৱা গুড়খিনি আৰু গুড়টো এইটো কাৰণে দিছোঁ মিঠাটো আহিব আৰু ৰংটো নহয় ৰংটো বুলি নহয় ৰংটো এই অকণমান কিবা হাইলাইট হ'ব হাইলাইট হ'ব মানে কি বগাত এটা অলপমান এনেকুৱা ডাৰ্ক বস্তু এটা ওলাই পৰিলে তেনেকুৱা চিন্তা কৰি লৈছোঁ মই তাৰ উপৰি মিঠাটোও পাম চেনিৰ অভাৱটো সি পূৰণ কৰিবও পাৰে সেইবিলাকেই দি পেলাই বোলো এইটো এনেকৈ বনাই পেলাই খুৱাই চাওঁ তাৰপিছত আৰু এই পাতলা এনেই ইয়াত পাউডাৰ গাখীৰ দিলোঁ নহয় তাৰপিছত ইয়াৰ গাখীৰ আৰু মই ঢালি নাথাকোঁ অকণমানকৈ দিম মানে বেছি লেপলেপীয়া হ'ব নালাগে নহয় খালি আমি যাতে মিঠৈটো বনাব পাৰোঁ সেইকাৰণে এইটো কমকৈ দি মই মিলাই থাকিম অলপ অলপকৈ দি মিলাই থাকিম তাৰমানে কেঁচা পিঠাগুড়িটো কেঁচা হ'লে বস্তুটোৱে সি বেছিকৈ সেইবোৰ মানে গাখীৰটো নাটানে বেছি সোনকালেই মুঠি মাৰিব পৰা হয় তাৰমানে এনেকৈ অলপ অলপকৈ দি মই কিমান দিব লাগে চাম এনেকৈ যেতিয়া মানে এনেকৈ মই মুঠিটো মাৰি চাম নহয় তেতিয়া এনেকৈ এয়া পাতল হৈ গৈছে নহয় এইটো নহ'ব এনেকৈ ডাঠ হ'ব লাগিব এনেকৈ ডাঠ হৈ অকণমান টান হ'ব লাগিব এইটোও নহ'ব এইখিনি গাখীৰেই মোৰ বহুত আহিব কাৰণ ঘি দিছোঁ নহয় ঘি দিছোঁ আৰু পাতলা বস্তু দিছোঁতো ঘি আৰু চেনি সেইবিলাকে মুঠিয়াব পাৰি এনেকৈ মুঠিয়াই মই চাম চাই পেলাই দেখিম যে
ই লাডুটো বান্ধিছে তেনেকুৱাতে এৰি দিম সেই তেনেকুৱালৈকে মই গাখীৰ দি থাকোঁ এতিয়া এইটো বনাই ল'ম অলপ অলপকৈ দি হা এই তেনেকৈ বনাম পিছত তোক বনালে মই ক'ম বাৰু দেখুৱাম এইবোৰ হ'লেই দেখোন মই এইবোৰ থৈ দিয়া বস্তু নহয় আৰু এতিয়া বনাওঁ আৰু কাৰণ মোক লাগিবই নহয় অলপ পিছত ভাল হৈছে খিচমিচ নেকি কিচমিচ কিচমিচ এটা তাত খুচি দিছোঁ কিচমিচটো দি কিচমিচ খুচি দিছোঁ তাত এনেকুৱা হেৰি কৰি এইটো এতিয়া লাডুটো বনাব পৰা হৈ গ'ল ভালেই হৈছে ষ্ট্ৰাকচাৰটো মানে হেৰিটো থৈ দিলোঁ যে অকণমান 5 মিনিটমান তেতিয়া প্ৰথমতে অকণমান ঢিলা ঢিলা পাইছিলোঁ কাৰণে অকণমান থৈ দিলোঁ তাৰপিছত দেখিলোঁ যে ই ফুলি গৈ দেখোন একদম সুন্দৰভাৱে ধুনীয়া হৈ আছে গতিকে আৰু মই বনায়ো ভাল পাইছোঁ কোমল 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 আৰু গৰম নাই একদম ঠাণ্ডা মজা লাগিছে এইটো গুড়টো যে দিছোঁ চা গুড়টো দিয়াৰ কাৰণে মিঠাও আহিলে আৰু ইয়াত এটা বেলেগ গ্লেজ এটা আহিছে তাৰপিছত মই তাত এটা এনেকৈ কিচমিচ এটা খুচি দিছোঁ ডিজাইন দি পেলাই এটা কিচমিচ খুচি দিছোঁ দেখিবলৈ ভাল হ'বলৈ আৰু অকণমান ভাল হ'ব হ'লেও দেখিবলৈ এনেকৈ এটা কিচমিচ দি দিছোঁ এনেকৈ আমি মানুহবিলাকক এনেকৈ বনাম এতিয়া যিমানখিনি হ'ব মোক এতিয়া ধৰি লওক 30টামান লাগে 30টা যদি এইখিনি হৈ যায় ঠিকেই আছে নহ'লে আকৌ বেলেগ আকৌ আছে নহয় আৰু বনাম আকৌ হৈছে আৰু ৰেডি ন লাহে লাহে আৰু বনাবলৈ আছে বাকী হৈ যাব কিমান হৈছে জানো এইটো মানে এনেকৈ বনাবলৈ মই চিন্তা কৰি আছোঁ বনাইছোঁ আৰু দেখিছা নাই চাওঁ ৰেডি হৈছে আৰু এতিয়া ৰেডি হৈ গ'ল দেখোন বনাই হৈ গ'ল এইখিনি ইয়াত 12টা আছে ইয়াত 27টা আছে এইখিনি মই গোপিনীক চাহ খুৱাবলৈ আৰু বেলেগ মিঠাইৰ লগত এইটো ঘৰত বনোৱা এটা মানে মই ৰাখিছোঁ নিজৰ হাতৰ বনোৱা এইটো দিম এইখিনি চাহৰ লগত দিম গোপিনী এতিয়া টেষ্ট কৰিবলৈ তই কিচমিচটো যে তই বেয়া পাৱ দেখিব নোৱাৰ সেইকাৰণে তুলি এটা মই টেষ্ট কৰিবলৈ কিচমিচ নিদিয়াকৈ আনিছোঁ আৰু মোৰ কাৰণে এটা কিচমিচ দি আনিছোঁ এতিয়া টেষ্ট কৰ এতিয়া ময়ো এটা এইটো দেখুৱাওঁ ফালি মেলি এইটোতো এৰি পৰিব বাৰু ফালিলে এইয়া ইয়াত হেৰি কৰিলে এইটো খাবলৈ কেনেকুৱা হৈছে কিবাকিবি দি আমি যেনেকৈ এতিয়া কেঁচা মিঠৈটো গাখীৰ কিন্তু এতিয়া মই অকণমান বজাৰৰ পৰা মিঠাই আৰু বস্তু কেইটামান লৈ আহোঁ মানে আজি নামঘৰত মায়ে খোৱা বোৱা লাডুকেইটা যে বনাইছে লাডুকেইটাৰ লগতো আৰু মিঠাই চিঠাই কিছুমান দিব সেইকাৰণে মই সেই বস্তুকেইটা লৈ আহোঁ প্ৰথম জয়গোবিন্দ আহিছোঁ জয়গোবিন্দৰ পৰা মিঠাই কেইটামান লৈ লওঁ তাৰপৰা কি হয় চাওঁ এতিয়া আনিলোঁ নিমকি মিঠাই বুনিয়া আদি এনেকৈ কিছুমান বস্তু আনি ল'লোঁ এতিয়া মায়ে যাব আৰু অলপ পিছত 2টামান বজাত নামঘৰলৈ খুৱাবৰ কাৰণে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি মানে মায়ে নামঘৰত গোপিনীসকল এটা নতুন বছৰ বুলি চাহ মিঠাই আদি খোৱালে আৰু তাত মিঠাইৰ লগতে এবিধ লাডু দিলে সেই লাডুটো কেনেকৈ বনাই মায়ে ঘৰতে বনাইছিলে সেইকাৰণে বনোৱা চিষ্টেমটো আপোনালোকক দেখুৱাই দিলে লাডুটো খাবলৈ সঁচাকৈয়ে কৈছোঁ ন বহুত ভাল হৈছে আৰু ইজি হয় বৰ টানো নহয় আপোনালোকে ঘৰত বনাই চাব পাৰে সেয়ে আকৌ আজি ভিডিঅ'টো চাই মোৰ কেনেকুৱা পালে জনাব আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকক আকৌ আহিম আজিলৈ ইমানতে বাই বাই